Hello everyone. আপোনালোকে প্ৰথম 10টা প্ৰশ্ন দেখিলে উত্তৰসমূহ বাৰু কি হ'ব? 1 নম্বৰ উত্তৰ জৰ্দান নদী, 2 নম্বৰ তিমি মাছ, 3 নম্বৰ পেঙ্গুইন, 4 নম্বৰ হমা চৰাই, 5 নম্বৰ চিম্পাঞ্জি, 6 নম্বৰ হাৱাই দ্বীপ, 7 নম্বৰ হৰিণ। ইয়াক নীলা গাই গৰু বুলি কোৱা নহয়। 8 নম্বৰ পলিগ্ৰাফ আৰু 9 নম্বৰ নিউ গায়নাৰ, 10 নম্বৰ কাহেনা ৰাণী। কাহেনাৰ 400 জন উপপতি আছিল। আৰু লগতে প্ৰথম 10 জন ভাৰতীয় পুৰুষ নাম কৈছোঁ। প্ৰথম 10 জন ভাৰতীয় পুৰুষৰ নাম হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰু, ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মা, ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক দাদা চাহেব ফাল্কে, স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজেতা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, ভাৰতৰ প্ৰথম স্নাতক পুৰুষ বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় আৰু যদুনাথ বসু, ভাৰতৰ প্ৰথম ইঞ্জিনিয়াৰ নীলমণি দত্ত, ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী, ভাৰতৰ প্ৰথম বেৰিষ্টাৰ পুৰুষ ৰমেশ চন্দ্ৰ মিত্ৰ। আজিলৈ মই এইখিনি কৈয়ে সামৰিছোঁ। অ'কে, বাই বাই।